নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে আপুনি আৰু আপোনাৰ পৰিয়াললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাৰপিছত আজিৰ থাম্বলাইনত দেখি আপোনালোকে আমাৰ ভিডিঅ'ৰ টপিকটো গম পাইছে। বন্ধুসকল, উৰিষ্যাত যিটো ধুমুহা বতাহ, যাক কি ফণী ঘূৰ্ণী বতাহ বুলি আখ্যা দিছে, সেই ফণী ঘূৰ্ণী বতাহ যে হৈ গ'ল, সেইটো বতৰ বিজ্ঞানীসকলে যিটো অনুমান কৰিছিল তাৰ 5-6 ঘণ্টা আগতে এই ঘূৰ্ণী বতাহটো হৈ গৈছিল। তাত প্ৰচণ্ড ক্ষতি হৈছে, সিহঁতৰ কাৰণে আপোনালোকে প্ৰাৰ্থনা কৰিব। আৰু আজি ৰাতি 8:30 বজাৰ পৰা ৱেষ্ট বেংগলত হোৱাৰ সম্ভাৱনা আছে, হ'ব বুলি কৈছে। আৰু উৰিষ্যাতো হ'ব বুলি কৈছে। উৰিষ্যাত যিহেতু হৈ গ'ল, সেয়েহেতু ৱেষ্ট বেংগলতো হ'ব, আৰু যাতে নহয় আমি এইটো আশা কৰোঁ। তো যদি আমাৰ ৱেষ্ট বেংগলত এই ফণী ঘূৰ্ণী বতাহ হয়, তেন্তে আমাৰ অসমতো প্ৰভাৱ পৰিব পাৰে। তো আপোনালোকে সকলোৱে সাৱধানতা অৱলম্বন কৰিব। আৰু প্ৰচণ্ড ধুমুহা বতাহৰ সময়ত আপোনালোকে নিজৰ মোবাইলটো ছুইচ অফ কৰি ৰাখিব। যদিও আপোনালোকে ছুইচ অফ কৰিব নোখোজে, কমচে কম আপোনালোকে তাৰ যিটো ফ্লাইট মোড অপশ্যন আছে, ফ্লাইট মোড অপশ্যনটোত আপোনালোকে অন কৰি ৰাখিব, যাতে তাত নেটৱৰ্কৰ কোনো সুবিধা নাথাকে, নেটৱৰ্কটো বন্ধ হৈ থাকে। আপোনালোকে কি কৰিব, পাৰিলে আপোনাৰ মোবাইলটো ছুইচ অফ কৰি ৰাখিব। আৰু বন্ধুসকল, আগতীয়াকৈ আপোনালোকে প্ৰস্তুতি ল'ব, যাতে আপোনাৰ এই ধুমুহা বতাহৰ পৰা আপোনালোকে ৰক্ষা পাব পাৰে। যদি আপোনাৰ কিবা ঘৰৰ চাল বা কিবা উৰুৱাই লৈ যায়, আপোনালোকে ততালৈকে আগতীয়াকৈ কোনো ভাল এজন মানুহৰ ওচৰ পাজৰৰ ঘৰত আপোনালোকে আশ্ৰয় ল'ব। আৰু যদি এইটো নকৰে, যদি অলৰেডি আপোনাৰ ঘৰৰ চালটো উৰুৱাই লোৱা যায়, আপোনালোকে যিটো আপোনাৰ খাট বা পালং বা আপোনাৰ যি চকী আছে, সেই চকীৰ তলত আপোনালোকে সোমাই থাকিব আৰু শক্তকৈ টানকৈ সেইটো আপোনালোকে ধৰি ৰাখিব, যাতে সেইটো উৰুৱাই লৈ যাব নোৱাৰে আৰু আপোনালোকৰ কোনো ধৰণৰ বস্তুৰ আঘাত আপোনালোকৰ নালাগে। তো বন্ধুসকল, আজিৰ আমাৰ ভিডিঅ'ৰ টপিক এইখিনিতে। আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব। থেংক ইউ।